8টা বাজিছে আৰু আজি মই কি কৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ দিনটো। আজি উঠোতেতো আজি নহয় সদায় দেৰি হয় উঠোতে, সদায় ভাবোঁ সোনকালে উঠিম বুলি, কিন্তু নহয়। এতিয়া 8টা বাজিলেই আৰু মানুহজনটো 10টা বজাত অফিচ যাবই, ভাত পানীবোৰ ৰেডি কৰিব লাগিব। আৰু দেৰি নকৰি বলক আপোনালোককো দেখাওঁ আজি মই কি ৰেডি কৰোঁ। ৰাতিপুৱা উঠিলোঁ আৰু মানুহজন 10টা বজাত যিহেতু অফিচ যায়, সেইকাৰণে সোনকালে মই খানাটো বনাই দিওঁ। আৰু আজি মই চিকেন বনাইছোঁ আৰু এয়া তিতা কেৰেলা ভাজিছোঁ আৰু দাইল বনাইছোঁ। আৰু আজি মই দিনটোত কি কৰি যাম আপোনালোকক দেখাম। আমাৰ পাকঘৰটো ইমান দেখনীয়া নহয়, তথাপিতো আৰু মানুহজনৰ খানা ৰেডি। এখেত ভাত পানী খাই ৰেডি আৰু এতিয়া অফিচ যাবলৈ ৰেডি হৈছে। ছোৱালী হেল্প কৰি দিছে। কি কৈছা তুমি? এনে আছা? পঢ়ি হ'ল? পঢ়ি বোলে হৈছে তাই। এখেত ৰেডি হৈয়ে আছে, অথনিৰ পৰা ৰেডি হৈ আছে। এখেত বহুত লেট, মানে এখেতৰ ৰেডি হওঁতে বহুত টাইম লাগে। মাইকী মানুহ ইমান টাইম নালাগে। গৈছে আৰু ৰাতিপুৱা সময়খিনিতে অলপ কামৰ বেছি মানে হোৱা দোৱা হয়। মানুহজন এতিয়া যিহেতু ওলাই গ'ল আৰু মোৰো তেনেকৈ বিশেষ দিনটোত কাম নাথাকে, আৰু যি সৰু সুৰা কাম থাকে মই লাহে লাহে কৰোঁ, বিশেষকৈ ৰাতিপুৱা সময়খিনি। আৰু উঠা যিহেতু দেৰি, সেইবাবে চাগে বেছি খৰধৰ হয়। সদায় ভাবোঁ যে অলপ সোনকালে উঠিম, কিন্তু নহয় কোনো দিনাখনে। আৰু ভাবিছোঁ এতিয়া মই কি কৰোঁ আপোনালোকক দেখাওঁ। মই মেহেন্দি লোৱা দেখি ওচৰৰে অকণমানি এজনী আছে, কোৱাৰ্টাৰে হয় মানে সিহঁতেও, তাইকো মেহেন্দি লগাই দিব লাগে। আৰু তাইও আহিছে, তাইকো দেখোঁ অকণ মেহেন্দি লগাই দিম। কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। তথাপিতো ভাবিছোঁ অলপ লগাই দিওঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। এই টিকলিজনীক মেহেন্দি লগাই দিছোঁ আৰু ময়ো বৰ বিশেষ নাজানো, তথাপিতো তাই সৰু ছোৱালী যে বুজি নাপায়, যেনেকৈ লগাই দিওঁ তেনেকেই। মোৰো দিনটো পাছ হৈছে আৰু তাইও দিন। আপোনালোকে চাই থাকক আৰু কমেণ্ট কৰি জনাব দেই কেনেকুৱা হৈছে। লগাই দিলোঁ, এতিয়া কেনেকুৱা হৈছে আপোনালোকে জনাব। তাই ভালে পাইছে, তাই কালি লগাই দিয়ে, কালি এইবাৰ হৈছে নহয় নাজানো, তথাপিতো মই যিমান পাৰোঁ লগাই দিছোঁ। ভাল লাগিছে নে তোমাৰ? কথা মুখে কোৱা আকৌ, ভাল লাগিছে নাই? আৰু এতিয়া বোলে তাই কল চিপছ খায়, বানানা চিপছ খায় বোলে। তুমি কি খোৱা? শুনাই পোৱা নাই, ভালকে কোৱা। কি খোৱা তুমি? বানানা চিপছ খাবা। এই কাচকল মই সৰু সৰুকৈ কাটিছোঁ আৰু তাইক এনেকৈ তেলতে ফ্ৰাই কৰি দিওঁ, খালি অলপ নিমখ দিওঁ, তাৰ বাদে মই একো নিদিওঁ। তাই এনেকৈ দিলে খাবলৈ খুবেই ভাল পায়। চাওক আজি আপোনালোককো দেখাইছোঁ। এতিয়া দেখিছে কল চিপছ বনাই হৈ গ'ল আৰু এতিয়া খাব। খোৱা কি হয় এয়া? মানে শুই খায় নি? তাই খুবেই ভাল পায় আৰু দিনটো এনেকৈ সময়বিলাক পাৰ কৰোঁ। আৰু ভিডিঅ'টো শেষলৈ যাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে।